ঐ জিংগু, কাৰ লগত ফোনত উল্টি আছা? আজি এটা নতুন মোবাইল ললো ৰিংকু, সেইকাৰণে কোৱালিটি চেক কৰি আছো ৰ। বাপৰে বাপ, কিনো কয়? পিছে হেগলা বাদ দি আজি দেখোন 31 ডিচেম্বৰ আই। গম পাইছা না তই? হাও বালেশ্বৰ বাল অ তো আই। অইনবাৰৰ দৰে এইবাৰ খানা খাবি না নাই? খাবা লাগব, কিয় নাখাম। পিছে ধুমৰা বিল্লেশ্বৰ এন্দক ফোন কৰ। এটা কাম কৰো দে, গোটেইকেইটাক ফোন কৰি গধূলি মাতো চকক লাগিন, তাতে মিটিংখন কৰিম, কৰি ৰাতি খানাটো খাই দিম না কি কতে ৰিংকু? দে হ'ব দে, মোৰ কথা নাই। চলিহাত কিয় মাতছা ঐ মেলেজেষ্টে, আজি দেখোন 31 ডিচেম্বৰ, মনত আছে না নাই? হাও কিনো কয় হয় নেকি? তো সেইকাৰণে মাতছো তোহাক ফোন কৰি, বোলো অইনবাৰৰ দৰে এইবাৰো খানাটো খাওঁ। তো আই ঠিকে কচ্ছা দে, আমার মনতে নাই। পিছে কি ভাবছা, ক'ত খাবি খানাটো? অইনবাৰ য'তে খাওঁ এইবাৰ তাতে খাম বলা, আমাৰ বাৰীৰ পাছফালে। পিছে মাংস কিন্তু ভাল খাই লাগব দেই, তেজাল খাই। খাবি ৰ বিল্লেশ্বৰ। পিছে খানাত কিহৰ মাংস আনবি? কয়লা পাঠা আনবি দেই কিন্তু। হ'ব দে জেষ্ঠে, ইমান চিন্তা কৰবা নালগে, পাঠা আৰু হাত দুটা কৰি দিম, পইচা 500 তুলি দিম, বঢ়িয়া কৰি মেকআপ হৈ যাব। বাজাৰ চাজাৰ কিটা কৰবি, গধূলি হ'ল দেখো। তাকেতো এটা কাম কৰা, এমএলএ জেষ্ঠে ধুমা টংকেশ্বৰ টুনা তেনেহজৰ বস্তু খেন্তি নি চৌকা টৌকা খান্দি ৰেডি কৰি থ। টিংকু বিল্লেশ্বৰ মই বাজাৰ চাজাৰ কৰি যাই আছো, না কি ক? হ'ব দে চলিহাত, আমি জোগাৰ খেন্তি কৰো, তহঁতে সোনকালতে বাজাৰৰ পৰা আহ। দেহতে আমি বাজাৰৰ পৰা আহো। পিছে জেংগ, পইচা কিমান উঠছি? 5,000 মান উঠছি ৰ। পিছে বাজাৰ কি কি কৰবি? হ'ব ৰ, পাঠাৰ মাংস 5 কিলো মান ল'ম, 2টা হাঁহ ল'ম, হৈ যাব। হৈ যাব বল। পিছে জেংগ, নতুন মোবাইল লৈছা বোলে? লৈছো ৰ। পিছে পাৰ্টি এটা দিবি সৰু সুৰা কৰি। বালেশ্বৰৰ বাল, তাক বোলে কিবা পাৰ্টি লাগে। হ'ব আন, পাৰ্টি দিবা নালগে, মোবাইলটো দি ফটো এটা উঠো। ধল্লো বাহ বম ফটো হোৱাই। হে বিল্লেশ্বৰ, ফেললি দেখোন মোবাইলটো। খালি 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 ভাংচি যায় তো আর গেল গল্লাই। বালেশ্বৰৰ বালে তুমি মোক ভাল কৰি দিব লাগব, এটা চেম টু চেম। হে জেংগ, মই ফেলং বুলি ফেলাও নাই আই। এগলা মই নাই বিল্লেশ্বৰ, মোবাইলটো যেনাই আছিল সেনাই কৰি দিব লাগব তই। বল ইতা মেকানিকছত তাকে। হে জেংগ, আজি মোৰ লগত নাই আই, 1 টাকাও নাই। হৈছি দে আজি আর। হেগলা নাজনো, বল বল বল। য'তে আর যি হ'ব বল, দেখা যাব। কোধা দোকানী হৈ আছো ৰবা, কি হৈছি? এই মোবাইলটো চকে পৰি গেল হাতৰ পৰা। ইস 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 ইস, মোবাইলটো দেখোন বয়া করে ভাঙছি। ভাল হব না নহয় হে? ভাল হব, কিন্তু খরচা বহুত পড়ব। কিমান মান পড়ব নো? 3,000 মানে হব চাগে। কি 3,000? হে জেংগো, তোর লগত যে খানার পয়সাটো আছে দিছোন মোক। বালেশ্বৰৰ বাল খানাৰ পইচাটো কিয় লাগে? মোবাইল তোক ভাল কৰি দিবা লাগব না নালগে? লাগব তো। তে দি। খানাৰ বাজাৰ কি হ'ব বিল্লেশ্বৰ? সহায় দেখোন এমএলএ জেষ্টেহন থালি বাতি বহি আছে, সহায় ইমান দেৰি হলে। হেগলা বাদ দি টিংকু, যি কৰবা লাগে কৰিম যা মই। তহঁতে এটা কাম কৰ, গেলামাল বাজাৰ খান্তি লৈ যা, মই যে মাংস খান্তি লৈ যাই আছো যা। ধুমাহঁতক কবি বোলে বিৰাট ডাঙৰ খাহী, খাহীটো মাৰংতে বহুত টাইম গেল এনকে কবি। মই যাই আছো যা, তুহুন যাতে। কি করবি তই? তোর লোক 1 টাকাও নাই, মাংস করবা নিবি তই? হেগলা চিন্তা করবা নালগে যা। হে মেলেজেস্তে, ক'ত হাই না, ইটাক লৈ আহিব নাই? তাকেতো আহি পাব লাগছিল দেখোন, ইমানতো দেৰি নহয় বাজাৰৰ পৰা আহোঁতে। মোৰ কিন্তু ডাউট আছে দক, এহঁতক বিশ্বাস কৰবা নৰি। পইচা হিচালে পলাই পত্ৰং নেদলিয়ে ৰক্ষা। আমি থালি চালিলৈ ৰখি আছো, হয় যদি পইচালে ফায়া মারছি হুঁশিয়ার। থালি বাচ্ছিল 2023-ত, ইটা মাংস 2023-তে বহা যাব কিজানি। তাকেতো আই। কি আই চলিহাত, বাজাৰৰ পৰা আহোঁতে ইমান টাইম লাগে? নহয় জেষ্টি,
সেই বিৰাট ডাঙৰ খাহীটো মাৰিব নৰে সেইকাৰণে বহুত টাইম গুচি গ'ল। কিনো কয় খাহী মতো মাৰিব নোৱাৰা হৈছে। ইটা দেখোন নতুন বছৰ পাবৰে হ'ল। কিতে মাংস পাবি কিতে খাবি। দে হ'ব দে পটাপট বহাই দে আৰু যি হৈছে। পিছে জেষ্ঠে খানা কেনে হৈছে? খানাটোতো মোটামুটি ভালেই হৈছে ৰ, কিন্তু মাংসটোহে কিবা লবৰ লাগছি আই। তাকেতো মাংসটো টানি দি কিবা লাম্বা হৈ যায় দেখোন। এই হাৰামিকেইটা পাঠিৰ মাংস লৈছিল নেকি? তহঁতে থাকচোন অলপ টাইম, মই ছাগালটো কাঠি দিছে বান্ধি থৈ আহো ৰ। নহয় আদে কাদা, পাঠিৰ মাংস নহয়, খাহীটো তেল হৈছে। জেষ্ঠে হাও এতিয়াতো তোমাৰ মাত। কি হ'ল বা ইয়াৰ আৰু? কি হৈছে তোমাৰ? এনকে কৈ দৌৰিছা? বালেশ্বৰৰ বাল মোৰ কাঠিৰ এখনত বান্ধি থোৱা ছাগালটো চুৰ কৰলা কাই কাবাই। কি? কি ধুমা কাঠিৰ পৰা ছাগা চুৰ কৰিলা তোৰ? মই পাঠা আছিল না পাঠি আছিলে? হেই মাকা ছাগাল আই, ধ্যান দিয়া ছাগাল। বালেশ্বৰৰ বাল এই কামটো যোনে কৰছি তাক কিন্তু উদাই নেনো দে মই। দেখা দা কি চাইছে ছাগালটো দৈত দিয়ক মোক। কি চাইছে দেখা দা বলক। ঐ টেঙৰা শুন। কি হৈছে ছাৰ? মই কি কৰিলো? ছাগাল চুৰ কৰা দেখছা নেকি না কাবাক? ছাগাল চুৰ দেখা নাই দেখোন ছাৰ। পিছে কি ছাগালনো? মাকা ছাগালে। পিছে বিল্লেশ্বৰক কিন্তু তোমাৰ বাৰীত দেখি দেখা পাইছো ছাগাল চেলে থকা এটা। তাক সুধিছিলো মই, সি কৈছে খানা আছে বোলে আজি, খানাৰ কাৰণে আনছি। ঐ টেঙৰা ছাগালৰ ৰংটো কেনে আছিল নো? বগা আছিল না? তোমাৰ দা বগাই আছিল আৰু দাঢ়িও আছিল ছাগালটোৰ, আৰু শিং দুটা কেঁকৰা। কি এইটো মোৰে ছাগাল হিং কেকৰা? বালেশ্বৰ বাল বিল্লেশ্বৰ তোক আজি মই ছাল ছিঙি দিম তোৰ আজি। দেখা যা কি চাই আছে, মাতক তাক ফোন কৰি। হ'ব চিন্তা কৰিব নালাগে, তাক কল কৰি আছো মই। হে বিল্লেশ্বৰ ক'ত আছা তই? তাড়াতাড়ি একালি কিনা। দেখা কিয় মাতছি মোক? চাল্লা হাৰামি ছাগাল চোৰ। আৰে দেখা কি বকি আছে এইবিলাক উল্টা পাল্টা, মই একো ধৰব পৰা নাই। চাল্লা হাৰামি। হে ধুমা মল্লো মই মল্লো। এৰি দিয়ে মোক ছাগাল চুৰ কৰছা না নাই তই ক কচু দে ধুমা মোক এৰি দি। কচু দে কিহৰ কাৰণে চুৰ কৰবা লগা হ'ল তোৰ? হা কথা গুৰুত বিল্লেশ্বৰ। হে ধুমা দা মই কৈ আছো ৰবা, কি হৈছে ঘটনাটো? কি এয়া কৰছি?